Mẹ con bồn mà một bụi. Hello everyone, কি খবৰ? ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈছে, যি নেকি আজি এটা চেলেঞ্জ কৰিবলৈ গৈ আছোঁ মা আৰু মই। আপোনালোকে চাই থাকক, পূৰা ধামাকা হ'ব ভিডিঅ'টো। A few moments later. আমাৰ মাহঁতে পূৰা ধুনীয়াকৈ আম বন কাটি কৰি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে। আজি এইটোৱে হ'ল এটা চেলেঞ্জ। এইটো 30 ছেকেণ্ডত শেষ কৰিব কোনে পাৰে, আৰু মায়ে মই সেই চেলেঞ্জটো মাৰিছোঁ। এতিয়া মা বহি আছে পূৰা থমথমকৈ খামকৈ বুলি। 30 ছেকেণ্ডত এয়া দুইটা সমান আছে, কোনে খাই শেষ কৰিব পাৰে আগত। চব পটাপট ষ্টাৰ্ট। পূৰা ধুনীয়াকৈ একদম মানে খাই লওঁ এতিয়া মজাকৈ। মা তই ৰেডি নে? মই ৰেডি খামেই খামকৈ ৰখি মা খামকৈ ৰেডি হৈ আছে পূৰা। 30 ছেকেণ্ডত খালি দেই। মা পিছ খালেই খাবলৈ ল'লে খালেই। মায়ে খাই লওক আগত, পূৰা ধুনীয়াকৈ খাই লওঁ। আপোনালোকে চাই থাকক, 30 ছেকেণ্ডত হিচাপ কৰা টাইম, পূৰা খাই শিকিব লাগে। এইটো লগত ভুজুৰীয়া এইফালে দি লৈছোঁ এনেকৈ চব খা। কাৰ আগত শেষ দেই। বৈদ্যটেঙা আৰু ইমান জ্বলা বেছি হ'লগৈ দেই, টাইম বেছি হৈ গৈছে। পটাপট কাৰ আগত হয়? মা দুপিছমান আছে। মা কাঁহী দুডোখৰমান থাকিলে সমানতে হৈ গ'ল দেই দুইটা। 30 ছেকেণ্ডতকৈ অকণমান বেছি লাগিলে। মা তথাপিও আগত খাইছিলে, সেইকাৰণে মা দুপিছমান আগত খাই দিলে। তথাপিও মই জিকিলোঁ মানে দুইটা সমানে হ'লগৈ। হৈছে ক'ত মোক খালি জলকীয়া পোৱাৰ কাৰণে অকণ দেৰি হ'ল। এতিয়া এই ভোট জলকীয়া খাই দিব লাগে। মই খাই দুইটা সমান হ'ল। তই ভোট জলকীয়া খাব নাহিলে মই খাব নাহিলোঁ, মানে সানিলোহে। এতিয়া ভোট জলকীয়া শিক খাই দে। এই ৰসকণ খাই লওঁ দেই, মজা লাগিছে। মা ভোট জলকীয়া খালে। মোক খাই দিম। कौन है ये लोग? कहां से आते हैं? মা আকৌ বনোৱা হ'ল পুৰি। মই হাৰিলোঁ দে।